নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মই আপোনালোকক মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম অলপতে হৈ যোৱা ইৰিগেশ্যন পৰীক্ষাটোৰ বিষয়ে। হয়, আপোনালোকে নিশ্চয় জানে যে যোৱা 31 আৰু 1 তাৰিখে ইৰিগেশ্যন বিভাগৰ পৰীক্ষাটি অনুষ্ঠিত হৈ গ'ল। কিন্তু ইয়াৰ লগতে তাৰ পিছদিনাই আপোনালোকে দেখিছে যে এই পৰীক্ষাটিত হৈ যোৱা প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাটো আকৌ প্ৰকাশিত হৈছে। গতিকে এইটো এটা নতুন কথা হৈ থকা নাই যে অসম বিভাগৰ যিকোনো বিষয়ৰ চাকৰি ক্ষেত্ৰত ই এক গতানুগতিক কাৰ্যক্ৰম হৈ গৈছে যে পৰীক্ষাটো প্ৰথম দিনা হ'ব, দেন পৰীক্ষাত কিবা নহয় কিবা এটা বিসংগতি হ'ব। চ' আজি আমি কথা পাতিম পোনপ্ৰথমে বহুতে নাজানে যে জেমাৰ কি বস্তু। আমি সকলোতে গম পাই আছো যে প্ৰত্যেকটি পৰীক্ষাটিতে আজিকালি জেমাৰ ইউজ কৰা হয়। গতিকে এই জেমাৰনো কি? চ' মই আপোনালোকক জনাই দিব খুজিছো জেমাৰ আজিৰ যুগত ব্যৱহৃত এটা আধুনিক মাধ্যম। জেমাৰৰ কাম কি? আচলতে যিবিলাক পৰীক্ষাত পৰীক্ষাৰ্থীয়ে মোবাইল বা অত্যাধুনিক গেজেটছবোৰ ইউজ কৰে, সেই গেজেটবোৰ জেমাৰে কি ধৰণে প্ৰতিফলিত কৰে। আচলতে জেমাৰে এটা হাই ফ্ৰিকুৱেঞ্চি ৰেঞ্জ সৃষ্টি কৰে, যিটোৰ ফলত আপোনালোকৰ ডিজিটেল ৱাটচ বা ডিজিটেল যিবিলাক ফোন আছে তাৰ পৰা নেটৱৰ্ক যিটো প্ৰভাইড হয় সেইটো বাহিৰলৈ যাব নোৱাৰে। অৰ্থাৎ জেমাৰে ডিজিটেল ফোনবিলাকৰ নেটতকৈ বেছি তৰংগৰ ফ্ৰিকুৱেঞ্চি প্ৰডিউচ কৰি কি কৰে, সেই নেটৱৰ্কটোক অকণমান শক্তিবিহীন কৰি দিয়ে, যাৰ ফলত মোবাইলৰ নেটৱৰ্কটোৱে কাম কৰিব নোৱাৰে। আপোনালোকে দেখিবলৈ পাইছে যে এই জেমাৰটো বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াত আজিকালি ব্যৱহৃত হৈ আছে। যেতিয়া কোনোবা মন্ত্ৰী MLA যায় তাৰ পিছফালেও জেমাৰ হয়, ইউজ কৰা হয়, যাতে সেই জেমাৰে যদি কিবা অঘটন ঘটাব বিচাৰিছে কোনোবা সংগঠনে বা উগ্ৰপন্থী সংগঠনে, তেতিয়া এই জেমাৰে সেইবিলাকক মিছ ইউজ কৰিবলৈ নিদিয়ে। অৰ্থাৎ ফ্ৰিকুৱেঞ্চিটো নেট ফ্ৰিকুৱেঞ্চিটো বন্ধ কৰি দিয়ে, যাৰ ফলত এই ঘটনাটো হ'ব নোৱাৰে। আকৌ আপোনালোকে দেখিবলৈ পাইছে যে কিছুমান পুলিচে বা কিছুমান সেনাৰ বিষয়াই এইবিলাক সেনাৰ কিছুমান অপাৰেশ্যনত ইউজ কৰে উগ্ৰপন্থীক ধৰিবলৈ বা উগ্ৰপন্থীক প্ৰতিৰোধ কৰিবলৈ। গতিকে আজিকালি পৰীক্ষাটো এইটো জেমাৰটো ব্যৱহাৰ কৰা হৈছে। গতিকে এইটো এটা ইমান ডাঙৰ বস্তু নহয়, জাষ্ট এটা পৰীক্ষাটো এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ব্যৱহাৰ কৰা এটা মাধ্যমহে। না, এতিয়া প্ৰশ্ন হৈছে যে পৰীক্ষাটিত বহুতে বহিছে, বহুতৰ পৰীক্ষা ভাল হৈছে, কিছুমানৰ পৰীক্ষা বেয়া হৈছে। কিন্তু বেয়া হোৱা সকলোলৈ মই প্ৰথমে কৈছোঁ যে আপোনালোকে মন বেয়া নকৰিব। এই ভিডিঅ'টো চাগে মোতকৈ ডাঙৰ বা মোতকৈ সৰু ল'ৰা ছোৱালীবিলাকে চাব। গতিকে মই সকলো ভাই বন্ধু, মোৰ দাদা বাইদেউসকলক ক'বলৈ বিচাৰিছোঁ যিবিলাকৰ পৰীক্ষাটো বেয়া হৈছে যে আপোনালোকে মন বেয়া নকৰিব। পৰীক্ষা এটা গ'ল, এটা পৰীক্ষা আহি থাকে। সদায় পজিটিভ থাকিব লাগে আৰু সদায় পঢ়াৰ প্ৰতি আগ্ৰহী থাকিব লাগে। আজি এইটো পৰীক্ষা বেয়া হৈছে নিশ্চয়, কিন্তু আগন্তুক আহিবলগীয়া পৰীক্ষাবিলাকত আপুনি ভালদৰে পঢ়ক, বহক আৰু সেই পৰীক্ষাটি ভালদৰে দিবলৈ চেষ্টা কৰক। যিহেতুকে পৰীক্ষা এটাৰ পিছত এটা আহি থাকিব, প্লাছ অসম চৰকাৰৰ গাফিলতি চলিয়ে থাকে। গতিকে আপুনি এইটোত পাছ কৰিলেও হয়তো চাকৰি পাবনে নাই নিশ্চিত নাছিলে। গতিকে আপোনালোকে মন বেয়া নকৰিব আৰু আগন্তুক যিবিলাক পৰীক্ষা আছে বা ইণ্টাৰভিউ হ'ব, আহিব লগা ইণ্টাৰভিউবিলাকৰ বাবে প্ৰিপেয়াৰ হওক, নিজকে প্ৰিপেয়াৰ কৰক। প্লাছ মই মোৰ চেনেলটোত আপোনালোকক সকলোবোৰ নতুন তথ্য, নতুন ইণ্টাৰভিউৰ ডাটাছবোৰ মই দি থাকিম কণ্টিনিউৱাছলি। গতিকে মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটি প্ৰেছ কৰি দিব, যাতে মোৰ নতুন ভিডিঅ'ছৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। এতিয়া পাছ কৰা সকললৈ কওঁ যে আপোনালোকক পোনপ্ৰথমে যিবিলাকে পাছ কৰিব বুলি ভাবিছে বা এক্সাম ভাল হৈছে সেইবিলাকক মই অভিনন্দন জ্ঞাপন কৰিছোঁ আগতীয়াকৈ। যদি আপোনালোকে পাছ কৰিছে তেন্তে আপোনালোকৰ কেইটামান পজিটিভ কথা আছে। যে প্ৰথম কথা, আপোনালোকে যিকোনো এক্সাম পাছ কৰিবলৈ সক্ষম। গতিকে আপোনালোকে পজিটিভ থাকক আৰু আগন্তুক আহিবলগীয়া পৰীক্ষাসমূহ ভালদৰে দি উত্তীৰ্ণ হ'বলৈ চেষ্টা কৰক। দ্বিতীয় কথা, আপোনালোকে এইটো দি যে কাট অফ মাৰ্ক পালেই যে পাছ চাকৰি পাব তেনেকুৱা কথা নহয়। গতিকে আপোনালোকে আকৌ বেলেগ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব যে এইটো এক্সাম ভাল হৈছে, পাছ কৰিম, চাকৰি পাম বুলি আশা কৰি বহি নাথাকিব। আগন্তুক আহিবলগীয়া পৰীক্ষাবিলাকৰ কাৰণে প্ৰস্তুতি চলাওক। লগতে আপোনালোকে আৰু এটা কাম কৰিব পাৰে যে চেণ্ট্ৰেল টেট আহি আছে সেইটো দিয়ক, আৰু লগতে যিবিলাক আগন্তুক পৰীক্ষা আহিব সেইবিলাকৰ কাৰণে দি প্ৰিপেয়াৰ কৰি থাকক এতিয়াৰ পৰা। যিহেতুকে পৰীক্ষাৰ ৰুটিনখন বা পৰীক্ষাৰ এডমিটখন দিয়াৰ লগে লগে আপোনালোকে বেছি সময় নাপাব। গতিকে এতিয়াৰ পৰাই প্ৰিপেয়াৰ কৰক, যাতে পৰীক্ষা দি আপোনালোকৰ মন বেয়া নহয় যে পৰীক্ষাটো বেয়া হ'ল, সময় নাপালোঁ। যিহেতুকে আপোনালোকে জানে যে যিকোনো বিভাগৰ চাকৰি দুদিন পিছে পিছে আহিয়ে থাকে। পৰীক্ষা বেয়া সকললৈ মই কৈছোঁ মোৰ চেনেলটো সদায় ছাবস্ক্ৰাইব কৰি এক্টিভ থাকিব, যিহেতুকে মই আজিৰ পৰা নতুন মটিভেশ্যনেল ভিডিঅ'বোৰ আগবঢ়াই থাকিম আপোনালোকলৈ। তো ভিডিঅ'টো বেছি দেৰি নকৰোঁ আজিতো, সকলোকে
ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টো চোৱাৰ বাবে আৰু এটা পজিটিভ মাইণ্ডত থাকক, সকলোৱে হাঁহি ফূৰ্তিৰে থাকক আৰু আগন্তুক পৰীক্ষাবোৰৰ বাবে প্ৰিপেয়াৰ কৰি থাকক। ধন্যবাদ। জয় অসম।